নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ অসমৰ এখন খুব ধুনীয়া জিলাৰ বিষয়ে আলোচনা কৰিম আৰু সেইখন জিলা হৈছে আমাৰ অতিকৈ মৰমৰ ধুবুৰী জিলা। আজি আমি ধুবুৰী জিলাৰ বিষয়ে বহুতো কথা শিকিম একেলগে। তেতিয়াহ'লে আহকচোন আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে বন্ধু বান্ধৱীসকল ধুবুৰী জিলাৰ ভৌগোলিক অৱয়ৱৰ বিষয়ে জানো আহক। ধুবুৰী জিলাৰ উত্তৰ দিশত কোকৰাঝাৰ জিলা অৱস্থিত, পশ্চিম দিশত বাংলাদেশ আৰু পশ্চিমবংগ অৱস্থিত, পূব দিশত গোৱালপাৰা জিলা অৱস্থিত আৰু দক্ষিণ দিশত মেঘালয় ৰাজ্য অৱস্থিত। 1983 চনত গোৱালপাৰা জিলাখন 4টা ভাগত বিভক্ত হৈছিল আৰু তাৰ এটা ভাগেই হৈছে ধুবুৰী। আৰু সেই 1983 চনতেই ধুবুৰী জিলাখন স্থাপিত কৰা হৈছিল। ধুবুৰী জিলাৰ মাটিকালি হৈছে 2838 বৰ্গ কিলোমিটাৰ আৰু তাৰ জনসংখ্যা হৈছে 2011 চনৰ লোকপিয়ল মতে 19,48,632 জন আৰু তাৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব হৈছে 690 জন। জিলাখনত মুছলমান লোকৰ সংখ্যা আটাইতকৈ বেছি। তাত সৰ্বমুঠ 12,06,455 জন মুছলমান লোক আছে আৰু হিন্দু লোক 4,05,065 জন আছে আৰু অৱশেষত খ্ৰীষ্টিয়ান লোক 12,447 জন আছে। ধুবুৰী জিলাৰ মহকুমাসমূহ হৈছে ধুবুৰী মহকুমা, বিলাসীপাৰা মহকুমা আৰু দক্ষিণ শালমৰা মহকুমা। আৰু জিলাখনৰ ছেক্স ৰেচিঅ' হৈছে 952 প্ৰতি 1000, মানে তাত 1000 জন পুৰুষৰ বিপৰীতে 952 জনী মহিলা আছে। জিলাখনত থকা প্ৰধান নৈ উপনৈসমূহ হৈছে ব্ৰহ্মপুত্ৰ নৈ, গৌৰাং নৈ, সোণকোষ নৈ, গদাধৰ নৈ, গংগাধৰ নৈ আৰু জিঞ্জিৰাম টিপকাই নৈ। জিলাখনৰ মাজেৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে আৰু জিলাখনত প্ৰধানকৈ ধান, মাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, কপাহ আদি শাক পাচলি উৎপাদন কৰা হয়। ধুবুৰী জিলাৰ প্ৰধান ৰেল ষ্টেচনসমূহ হৈছে টিপকাই, গোলকগঞ্জ, গৌৰীপুৰ আৰু ধুবুৰী ৰেল ষ্টেচন। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা, ধুবুৰী নামৰ উৎপত্তি। বন্ধু বান্ধৱীসকল, ধুবুৰীত নেতাই ধুবুনীৰ ঘাট আছে আৰু এসময়ত সেই ঘাটৰ এচটা শিলত মনসা দেৱীৰ ভগ্নী নেতাই কাপোৰ ধুইছিল আৰু সেই ধুবুনী ঘাটৰ পৰাই ধুবুৰী নামটো উৎপত্তি হৈছে বুলি জনা যায়। ধুবুৰী জিলাত বহুতো তীৰ্থস্থান আছে আৰু তাৰ ভিতৰত বগৰীবাৰীৰ ওচৰত থকা মহামায়া এখন উল্লেখযোগ্য পবিত্ৰ তীৰ্থস্থান। আৰু ধুবুৰী চহৰত 5 পীৰৰ দৰগাহ অৱস্থিত আৰু শ্ৰী গুৰু তেগ বাহাদুৰৰ গুৰুদ্বাৰ আদি উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান আছে। বন্ধু বান্ধৱীসকল, আৰু এটা ইম্পৰ্টেণ্ট কথা, অসমৰ একেবাৰে প্ৰথমতে স্থাপিত হোৱা জুইশালৰ কাৰখানাটো ধুবুৰী জিলাতে অৱস্থিত হয়। তো বন্ধু বান্ধৱীসকল, আজি আমি ধুবুৰী জিলাৰ বিষয়ে বহুতো কথা শিকিলোঁ একেলগে। ইয়াৰ নেক্সট ভিডিঅ'ত আমি বেলেগ এখন জিলাৰ বিষয়ে শিকিম। যদি আজিৰ ভিডিঅ'টো আপুনি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।